তাতে এটা মানে মানুহৰ মৃতদেহ লোকেল মানুহে লক্ষ্য কৰিছে। তো শুনি পেলাই অলপ মানুহ ইয়াতে একত্ৰিত হৈছে আৰু আমাৰ বকিলাঘাট আৰক্ষী চকীৰ আৰক্ষী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহি পাইছে। লগতে পুলিচ প্ৰশাসন সকলোখিনি আছে আৰু আমাৰ সাংবাদিক ৰিপৰ্টাৰসকলো আহিছে। লগতে এতিয়া আমি দেখিব পাইছোঁ যে মানুহজন তলমূৰকৈ পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এটা লগত মোনা আছিল, মানে তেখেতে সেই মোনাটোত চাগে বোধহয় ঢেকীয়া শাক বুটলিবলৈ চাগে আহিছিল ইয়াতে। হয়তো তেওঁৰ কিবা বেমাৰ থাকিব পাৰে। তেওঁ হঠাতে অলপ গৰা আছিলে, তেওঁ হয়তো শ্লিপ হৈ পেলাই তাতে পানীত পৰিছে। তেওঁ চেষ্টা কৰিছিল বোধহয়, কিন্তু উঠিব নোৱাৰিলে। ইমানখিনিয়ে পৰিলক্ষিত হৈছে। কি বুলি সন্দেহ কৰিছে আপোনালোকে, কি হ'ব পাৰে? সন্দেহ কৰা মতে মাৰ্ডাৰটো নহয় চাগে, কিন্তু কথা হ'ল তেওঁ চাগে ঢেকীয়া বুটলিব আহিয়ে শ্লিপ হৈ পেলাই এনেকৈ বেমাৰত কিবা কৰি মৰিছে। চিনি পাইছেনে নাই? চিনিটো মই পোৱা নাই আৰু ওচৰৰ মানুহবিলাকো সোধা হৈছোঁ, কোনেও চিনি পোৱা নাই এতিয়ালৈকে। বয়স 55 মান হ'ব লাগে, বয়স হৈছে অলপ 55 মান হ'ব লাগে। কথাটো এইটো বকলীয়া ইৰিগেশ্যন ব্ৰিজ, তাৰ তলতে। কিমান মান সময় এতিয়া প্ৰায় 4 মান বাজিছে আবেলি। ঠিক আছে। তুলসী এইটো গাঁৱৰে, আমাৰে গাঁৱৰ মানুহ। কি নাম? তুলসী। কি তুলসী সিহঁতৰ টাইটেলটো গোৱালা আৰু তাৰ বাপেকৰ নাম হ'ল গভী। মানে কি দেখিলে আপোনালোকে? আমি দেখি পেলাই তো চিনি পাইছো এইটো তুলসীয়ে বুলি আমি চিনি পাইছো। কি দেখিলে মানে এইটো ইয়াতে লাষ্ট দেখা পাইছো, পৰি আছে। ৰাইজেও আছে ইয়াত। ক'ত পৰি আছে? ইয়াতে পানী দলঙৰ তলত। আৰু তাৰ ভাইটো থাকে আটিগাঁৱত, এটা থাকে ৰাম মন্দিৰৰ ওচৰত আৰু এটা বোকাজানত নেকি থাকে, আৰু অকলশৰীয়া ইয়াতে সি থাকে। দাদা, ইতিমধ্যে বকলীয়াঘাটৰ যমুনা নদীত এটা মৃতদেহ পোৱা গৈছে। আপোনালোকে চিনি পাইছে নেকি মৃতদেহটো? আমি পাইছো, চিনি পাইছো। কি নাম তেখেতৰ? তুলসী। কি লিখে? গোৱালা লাগে। কিমান মান বয়স হ'ব? বয়স 35-ৰ পৰা 40লৈকে হ'ব আৰু তাৰ বয়স। কি অৱস্থাত পাইছে আপোনালোকে দেখা পাইছে? এইটো মৰা ইয়াতে লাষ্ট দেখা পাইছো। কিবা বেমাৰ আছে নেকি জানো? বেমাৰ নহয়, মদ খাই বেছি। ঘৰ ক'ত? ঘৰ ইয়াতে আটিগাঁও, বকলীয়াঘাট আটিগাঁও।